নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি হৈছে মাঘৰ 1 তাৰিখ, মাঘ বিহু। গতিকে পোনপ্ৰথমতে মই সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। সকলো ভালে কুশলে থাকক। আজি যিহেতু বিহুৰ বতৰ, সেয়ে ভাবিলোঁ আমাৰ ঘৰতনো কি পিঠা লাড়ু বনাইছে সেই সকলোবিলাক আপোনালোকক দেখাওঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া দৈ গাখীৰ, এয়া চিৰা, এয়া গুড়, এয়া মিঠাই, এয়া বৰা পিঠা, এইটো ঘিলা পিঠা, এইটো ডাঙৰ মুড়ি লাড়ু, এয়া জেং পিঠা, এইটো এটা চুজিৰ পিঠা, কি নাম নাজানো, আপোনালোকে জানে যদি কৈ দিব। এয়া হৈছে বিভিন্ন ধৰণৰ ৰঙৰ লাড়ু, সকলোবিলাক নাৰিকলৰ লাড়ু। ইয়াত কেৱল মই ফুট পেলাই দিছোঁ। এয়া সান্দহগুড়ি, এয়া ফুটাকাৰে, এয়া গোটাকাৰে, আৰু এয়া হৈছে ভজা লাড়ু, এয়া হৈছে চুজি লাড়ু, এয়া তিলৰ লাড়ু, এয়া নাৰিকলৰ লাড়ু। এইখিনিয়ে হ'ল আমাৰ এইবাৰৰ ভোগালীৰ আয়োজন। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ এই নতুন ইউটিউব চেনেলটো আগবঢ়াই নিয়াৰ আপোনালোকে সহায় সহযোগিতা কৰিব। ধন্যবাদ। এই মস্ত লাড়ুটো খাই আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। তেনেহ'লে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।